हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভালেই মোৰো খবৰ ভাল আশা কৰো আপোনালোক আটাই ঘৰতে আছে গৰমটো সকলো ফালে বহুত পৰিছে আজি অলপ বতৰটো পিছে ডাৱৰীয়া হৈ আছে এয়া অলপ ডাৱৰীয়া হৈ আছে আজি বতৰটো আজি একচুয়ালি এঠাইত যাবলৈ ওলাইছো আৰু তাৰ আগতে প্ৰথমে মোৰ চেনেল 3 সিস্টাৰ্স ব্লগলৈকে আপোনালোকক স্বাগতম জনালো যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে যদিহে মোৰ ভিডিঅ'বিলাক ভাল পায় তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব আজি একচুয়ালি আমাৰ এটা নিমন্ত্ৰণ আছে কিমাননো ঘৰত সোমাই থাকিম আৰু মানে বেছি দূৰত নহয় ওচৰতে আমাৰ ইয়াৰ পৰা প্ৰায় ধৰক মানে 8 কিলোমিটাৰ মান হ'ব পেহিৰ ঘৰ লাউজান বুলি কয় তাত আমাক আজি নিমন্ত্ৰণ জনাইছে দুপৰীয়াৰ কাৰণে সো আমি গুটেখিনি যাবলৈ ওলাইছো গতিকে ভাবিলো আজি ব্লগটো ষ্টাৰ্ট কৰি দিও অলপ আপোনালোককো দেখুৱাও আজিৰ দিনটোত কি কৰো তেতিয়া হলে বলক দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰি দিও हेलो गाइस एया पेहियতৰ ঘৰত আহিয়ে আমি ইমান মৰম লগা হাঁহৰ পোৱালি কেইটা দেখি ৰৈ গলো একদম চাওকচোন কি মৰম লগা পোৱালি কেইটা हेलो गाइस আমি আহি পালো অলপ দেৰি হ'ল বাৰু আহি পোৱা চাহটা খাই উঠিলো সো ভাবিলো আপোনালোকক আকৌ ব্লগটো আকৌ যিখিনিত ৰখিছিলো সেই তাৰ পৰা ষ্টাৰ্ট কৰি দিও গতিকে এতিয়া পেহিয়তৰ ঘৰতে আছো আমি পৰিৱেশটো বহুত ধুনীয়া চাব পাৰে এয়া কিবা কবা নেকি এতিয়া আমি আলহী ঘৰত আহিছো এনে অলপ ওলাই আহিলো আৰু গৰমত ঘৰতে কি কৰি থাকিম সেইকাৰণে এনে অলপ ওলাই আহিলো পেহিয়তৰ ঘৰত বুলি তোমালোকে চাই থাকক আমি কি কৰি থাকো চাই যাব বহুত হাঁহে মানে একদম চিঞৰি আছে ইয়াতে মানে কেইটামান সৰু সৰু পোৱালি হাঁহ মই ইয়াৰ আগতে যে ক্লিপটো লগাই দিছিলো আপোনালোকে দেখিছে মানে মাকজনীয়ে একদম খুব চিঞৰি আছে পোৱালি কেইটাক বিচাৰি পোৱা নাই সো মানে হে আৰু মানে খুব মানে বিচাৰি কাৰণে চিঞৰি আছে আৰু এয়া চাওক আপোনালোকে পেহিয়তৰ ঘৰৰ যিটো ভঁৰাল ঘৰ আছে ইমান ধুনীয়াকৈ বনাইছে মানে মোৰ দেখিয়ে মানে ভাল লাগে সো মই ভাবিলো আপোনালোকক দেখুৱাই দিওঁ ইগনোৰ দ্য বেকগ্ৰাউণ্ড নইজ গাইজ ইয়াত মানে যিহেতু হাঁহে বা এনেকুৱা চৰাই কিছুমানে ইয়াত চিঞৰিয়ে আছে বা সিহঁতে মাতি আছে সেইকাৰণে কিছুমান আপোনালোকে বেকগ্ৰাউণ্ডত চাউণ্ড শুনিব তথাপিতো মই ভঁৰাল ঘৰটো দেখুৱাই দিছোঁ গাইজ পেহিয়তে আমাৰ কাৰণে দুপৰীয়াৰ সাজৰ যেটো আয়োজন কৰিছে কি ধুনীয়াকৈ চাওকচোন ইয়াতে চৌকাত মাটিৰ চৌকাত বনাব সো ইয়া প্ৰিপাৰেশ্যন এইবোৰ প্ৰিপাৰেশ্যন কৰি থৈছে গতিকে মা মই আমিও আহিছোঁ ইয়াতে মাংসই বনাব কি কৰি যায় তেতিয়াহ'লে আপোনালোকে চাই থাকিব খুব সুন্দৰ ভাল লাগিছে
সৰু পাকঘৰ ইয়াতে মাটিৰ চৌকা যিটো আছে তাতে এতিয়া বনাব। এয়া পাকঘৰত এতিয়া মায়ে অকণমান লাগি দিছে আৰু মায়ে মাংসখন ৰান্ধিবৰ কাৰণে আৰম্ভ কৰিছে। চ' ময়ো আছোঁ অলপ মাৰ লগতে। হেল্ল' গাইজ, বহুত বেছি গৰম ইয়াতো, চ' মই কাপোৰ অলপ চেঞ্জ কৰি ল'লোঁ। আৰু মই কৈছিলোঁ যে আমি পেহীহঁতৰ ঘৰলৈ আহিছোঁ, গতিকে ভাবিছোঁ এবাৰ পেহীক দেখুৱাই দিওঁ ব'লক। বহুত ভাল পাওঁ আমি মানে পেহীক, চবেতো জানেই আৰু পেহী বুলি ক'লে কি বুলি কয়, বুকৰ দেহী। গতিকে মানে আমি আমাৰ ঘৰলৈকে যেতিয়া যায় তেতিয়া আমি কি কৰোঁ, এই মোৰ সৰু ভণ্টি আৰু মাজু ভণ্টি আমি মিলি পেলাই পেহীৰ কাপোৰ হওক বা চেণ্ডেল এইবিলাক আমি লুকুৱাই থৈ দিওঁ, যাতে মানে ঘৰলৈ পটককৈ মানে আহিব নোৱাৰে। গতিকে আজি পেহীক দেখুৱাই দিওঁ, লকডাউনৰ কাৰণে বহুত দিন হ'ল লগে পোৱা নাছিলোঁ, সেইকাৰণে আজি আহিলোঁ। এয়া চাওক বাৰু আমি দেখুৱাই দিছোঁ পেহীক। পেহীয়ে চাওকচোন কি ধুনীয়াকৈ নমস্কাৰ দিছে। এইয়া বহুত ভাল পাওঁ আমি পেহীক, বহুত ভাল পাওঁ। বহুত দিনৰ মূৰত লগ পাইছোঁ আজি, বহুত ভাল লাগিছে নে পেহী আজি আহোঁতে আমি? ইয়া পেহীয়ে কৈছে বহুত ভাল লাগিছে, আমাক কি খুৱাব কি নোখোৱাব, একদম পেহীৰ বহুত ফূৰ্তি। গতিকে ভাবিছোঁ আজি লৈয়ে যাওঁ নেকি আমাৰ লগত। আমাৰ লগত যাবা নেকি আজি? কি ক'ম এতিয়া? দুদিনমান পিছত যাব বোলে। দুদিনমান পাছত যাম দে। এতিয়া পৰিস্থিতি অলপ বেয়া হৈ আছে, সেইকাৰণে মানে দাদাহঁতেও যাব নিদিয়ে সেনেকৈ। গতিকে সকলোবিলাক ভাল হৈ লওক, তাৰপিছত পেহী যাব না আমাৰ ঘৰত থকাকৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কি কি কৰি যাওঁ দেখুৱাম বাৰু। গতিকে বাই বাই দিয়া পেহী। এয়া দেউতা আৰু পেহী বহুত দিনৰ মূৰত লগ পাইছে। দেউতাই নিজৰ বায়েকক, কিছু মানে অতি ভাল লগা মুহূৰ্ত মই ইয়াত ধৰি ৰাখিলোঁ। হেল্ল' গাইজ, একচুৱেলি মই কালিৰ ভিডিঅ'টো যিখিনিত শেষ কৰিছিলোঁ তাত কণ্টিনিউ কৰিবৰ কাৰণে নহ'ল। একচুৱেলি আমি কালি পেহীহঁতৰ ঘৰত গৈছিলোঁ, মই এইখিনি দেখুৱাইছোঁৱেই আপোনালোকক। মানে কালিৰ ভিডিঅ'টো মই সেইখিনিত শেষ কৰিবৰ কাৰণে থাকি গ'ল, চ' ভাবিলোঁ মই আজিৰ আকৌ সেইখিনিৰ পৰা কণ্টিনিউ কৰোঁ। কালি আহি পাওঁতে যিহেতুকে দেৰি হ'ল, চ' মই খুব ভাগৰ লাগিলে, সেইকাৰণে নকৰিলোঁ। আজি 1 আগষ্ট ছানডে হয়, আৰু জানেই যে আগষ্টৰ যিটো ফাৰ্ষ্ট ছানডে হয়, সেই ছানডেটোত ফ্ৰেণ্ডশ্বিপ ডে হিচাপে চেলিব্ৰেট কৰি অহা হৈছে। বন্ধুত্বৰ কাৰণে মই ভাবোঁ কোনো এটা বিশেষ দিন নালাগে। বন্ধুত্ব এটা আমাৰ মনৰ ভিতৰত থকা এটা অনুভূতি, এটা বহুত ভাল এটা মানে বান্ধোন। গতিকে তাৰ কাৰণে এটা নিৰ্দিষ্ট দিন নালাগে। তথাপিতো যিহেতু ইয়াক প্ৰকাশ কৰাৰ এটা দিন আছে, গতিকে মই মোৰ চেনেলৰ পৰা, মোৰ ইউটিউব চেনেলটোৰ পৰা মোৰ যিখিনি ইউটিউবাৰ, যিখিনি মোৰ ফেমিলি আছে, যিখিনি মোৰ এতিয়ালৈকে মোৰ ফেমিলিত অন্তৰ্ভুক্ত হৈছে, সকলোলৈকে মই হেপী ফ্ৰেণ্ডশ্বিপ ডে ক'লোঁ। লগতে মোৰ একদম সৰুৰ পৰা, চাইল্ডহুডৰ পৰা এতিয়ালৈকে যিমানখিনি ফ্ৰেণ্ড আছে মোৰ, সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ। গোটেইখিনি যাতে মোৰ লগত যেনেদৰে আছে বহুত আগৰ পৰা, ঠিক তেনেদৰে থাকক, সকলো ভালে থাকক, সুস্থ হৈ থাকক, সেইটোৱেই কামনা কৰিম। একচুৱেলি কি হয়, মানুহৰ জীৱনত বন্ধুত্বৰ স্থানটো বহুত মানে বেলেগ, সুকীয়া হয়। সেইটো মই কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। তথাপিতো এনেকুৱা হয় আজিকালি যে মানুহে মানে কিছুমান প্ৰয়োজনৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায় যে মোৰ কিবা এটা বিপদ হৈছে, তেনেকুৱা সময়ত যদি নাথাকে সেইজন মই ভাবোঁ প্ৰকৃত বন্ধু হ'ব নোৱাৰে। চ' বন্ধু হ'লে আপোনাৰ ভাল বেয়া সকলোবোৰ দিনতে লগত থাকিলে খুব বেছি এটা
মানে সেইটো ফ্ৰেণ্ডশ্বিপ ৰিয়েল বুলি ফিল কৰিব পাৰি সেইখিনিয়ে কওঁ যাতে আপোনালোক সকলোৱে আপোনালোকৰ সেই বন্ধুত্বৰ যিটো এনাজৰী যাতে ভালে ৰাখিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ লগতে মোৰ যিখিনি ফ্ৰেণ্ডছ আছে মোৰ বহুত ক্ল'জ ফ্ৰেণ্ড সিহঁতৰ লগত মই এটা ভিডিঅ' কৰিছিলোঁ কেইদিনমান আগত যিহেতুকে এতিয়া লকডাউন হৈ আছে আমি সিটোৰ ঘৰলৈ যাব পৰা নাই বা লগ পোৱা নাই চ' তেতিয়া আমি এটা এনেই আৰু সৰুকৈ এটা ভিডিঅ' বনাইছিলোঁ চ' মই ভাবোঁ আজি সেই ভিডিঅ'টো মই ইয়াত এড কৰি দিম আৰু সেইটোৰ জৰিয়তে আপোনালোকক সকলোকে ফ্ৰেণ্ডশ্বিপ ডে বহুত বহুত মানে এটা উইচ এটা জনাম বুলি ভাবিছোঁ লগতে মই এবাৰ সিহঁতৰ নামকেইটা কৈ দিম মোৰ বহুত স্পেচিয়েল ফ্ৰেণ্ড চয়নিকা দিব্যা গীতিকা চিন্ময়ী মানসী বন্দিতা জাগৃতি জয়শ্ৰী লিপিকা হিমাদ্ৰী আৰু যদি কোনোবা কিবা কাৰণত ৰৈ গৈছে তহঁতে নাভাবি যে মই তহঁতক কিবা বেলেগ ভাবিছোঁ বা কিন্তু মোৰ যিখিনি মানে মোৰ লগত আছে সদায় বহুত মই ভাল পাওঁ চ' তহঁত এনেদৰে সদায় ভালকৈ থাক মই সেইটোৱে বিচাৰোঁ আৰু এইখিনিতে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ মই যদিহে মোৰ চেনেলটো চাই আপোনালোকে ভাল পায় মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব তেতিয়াহ'লে আজিলৈকে এৰিছোঁ এইখিনিতে মই ভিডিঅ'টো শেষ কৰোঁ বাই বাই मेरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की भरी हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थी अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा हमको ले जाए जा
कमरे से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों के परे हो